নমস্কাৰ জ্ঞান সম্ভাৰৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে ADRE HS লেভেল হওক ডিগ্ৰী লেভেল হওক ড্ৰাইভাৰ পোষ্টসমূহৰ বাবে হওক অফিচিয়েল এনচাৰ কে OMR চিটৰ আপোনাৰ স্কেন কপি এই গোটেইখিনি আপুনি ইতিমধ্যে লাভ কৰিছে অনলাইন যোগে। গতিকে আপুনি এইটো কনফাৰ্ম হ'ব পাৰিছে যে আপুনি দি অহা সেই পৰীক্ষাটোত আপুনি সঁচাকৈ কিমান নম্বৰ পাব, আৰু আপুনি এইটো অলপমান অনুমান কৰিব পাৰিছে যে আপুনি পোৱা সেই নম্বৰটোৰ জৰিয়তে আপুনি বাছনি হ'বনে নহয় পিছৰ স্কিল টেষ্টখিনিৰ বাবে। যি নহওক, যদি আপুনি সঁচাকৈ কম নম্বৰ পাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনাক এটা কথা জনাই থৈ যাওঁ যে আপুনি নেক্সট পৰীক্ষাৰ বাবে এতিয়াৰ পৰা পঢ়ক, আৰু লগতে জনাওঁ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ সুবিধাৰ বাবে আমি ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰিছোঁ আৰু অনাগত দিনতো কৰিম। এইটোও জনাই থৈ যাওঁ, ইউটিউবত ভিডিঅ' এতিয়াহে মই দিছোঁ। ইয়াৰ আগতে অভিজিত নাথ নামেৰে ফেচবুকৰ পৰাই সম্পূৰ্ণ বিনামূলীয়াকৈ লিখিত ৰূপত হাতে লিখি বিভিন্ন কিতাপ পঢ়ি বহুত নোট ইতিমধ্যে শ্বেয়াৰ কৰিছোঁ। ইতিমধ্যে বহুজন উপকৃত হৈছিল বুলি সেইটো সময়ত জনাইছিলোঁ। যিয়ে নহওক বাৰু, পুনৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আপোনাৰ সুবিধাৰ বাবে আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু অনাগত দিনত অলপ হ'লেও আপুনি ইয়াৰ পৰা উপকৃত হ'ব। এটা কথা হ'ল, যদি আপুনি সঁচাকৈ কম নম্বৰ পাইছে, আমি আলোচনা কৰিম কিমান নম্বৰত কম পালে আপুনি নেক্সট পৰীক্ষাৰ বাবে পঢ়াই বেছি ভাল হ'ব। এটা কথা কৈ থৈ যাওঁ, 10 লাখ মানুহে ধৰি লওক পৰীক্ষাটোৰ বাবে যেনিবা আবেদন কৰিছিলে, 10,000 মানুহে যেনিবা চাকৰি পালে, তেতিয়াওতো 9,90,000 মানুহ থাকি যাব নেক্সট পৰীক্ষাৰ বাবে আকৌ। গতিকে এই যে মানুহখিনি থাকি যাব, তেওঁলোকতো এনেকুৱা নাছিলে যে একেবাৰে তেওঁলোকে নপঢ়াকৈ পৰীক্ষা দিছিলে, তেনেকুৱা নহয়। নম্বৰৰ খেলখনত হয়তো ক'ৰবাত থাকি যাব। এতিয়া চাব, আপুনি যে এটা নম্বৰ যে পাইছে, সেইখিনিলৈকে আপোনাৰ জ্ঞান লেভেলটো হৈ আছে। যিহেতু যদি আপুনি সঁচাকৈ কম নম্বৰ পাইছে, নেক্সট আপুনি তাৰ লগত আৰু কিছু জ্ঞান সংযোগ কৰক, যাতে অহা বছৰ চাকৰিটো সঁচাকৈ আপুনিয়ে পায়। বহুত বেছি এতিয়া আৰু আৱেগিক হৈ পেলাই লাভ নাই। পৰীক্ষা বেয়া হ'লে আমাৰ মনত ঢেৰ প্ৰশ্ন আহি থাকে, কি হ'ল কি নহ'ল, কাৰোবাৰ সময় যাওঁ বয়স যাওঁ নেক্সট হ'বনে নহয়। যিহেতু আপোনালোকৰ ভাল কথাটো হৈ গ'ল কি, ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা উনুকিয়াই থৈ গৈছিলে যে 10,000 পৰা 15,000 পদৰ বিজ্ঞাপন নেক্সট ইয়েৰ মষ্ট প্ৰবেবলি আহি যাব পাৰে। গতিকে সেইটো এটা আপোনালোকে গ্ৰীণ ছিগনেল পোৱাৰ পিছত ৰৈ নাথাকিব। এতিয়া আমাৰ সমস্যাটো ক'ত হয় বাৰু, আমি যে থাকি যাওঁ পৰীক্ষা যে আমি যে সঁচাকৈ পাছ যে নকৰোঁগৈ। আমাৰ বহুতৰে সমস্যা কি হয়, আমি ভাবি লওঁ হ'ব দে, ফৰ্ম ফিল আপটো হওকচোন আমি তেতিয়া পঢ়িম, আকৌ ভাবিম এডমিটটো ওলাওকচোন বাৰু আমি তেতিয়া পঢ়িম। আপুনি সেইখন ভাবি থকালৈকে কি হয়, এই যিখিনি এতিয়া চাকৰি পাব, যিখিনি এতিয়া ফাইনেল চিলেকশ্যন হ'ব, সেই তেনেকুৱা ধৰণৰ মানুহ কিন্তু বহুত আগবাঢ়ি গুচি যায় আমি এইখিনি কৰি থাকোঁতেই। গতিকে আপোনালোকৰ ক'ৰবাত নহয় ক'ৰবাত মেণ্টেলি অলপ হ'লেও ষ্ট্ৰেংথ এটা শক্তি পাব বুলি মই কথাখিনি কৈ আছোঁ। বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ শিতান আলোচনা কৰা ভিডিঅ'টো এই কথাবিলাক কৈছোঁ যে আপুনি ক'ৰবাত নহয় অলপ শক্তি পাওক, কাৰণ ময়ো উপলব্ধি কৰোঁ চাকৰি এটা মানুহৰ বাবে সঁচাকৈ কিমান প্ৰয়োজন কিছু মানুহৰ বাবে। এতিয়া কথাটো হৈ গ'ল কি, আমি কিমান নম্বৰ যদি আমি কিমান নম্বৰ পালে আমি সঁচাকৈ নেক্সট পৰীক্ষাৰ বাবে পঢ়াটোৱে ভাল। অকণমান আমি চাই লওঁ কথাটো। যদি আপুনি ইউআৰৰ হয়, তেতিয়াহ'লে 80 যদি পাইছে, আপুনি যিকোনো এটা পৰীক্ষাত আপুনি নেক্সট পৰীক্ষালৈ আকৌ অলপমান পঢ়াটো ভাল। 80 আপুনি নম্বৰ বেছি কৰিবলৈ যত্ন কৰাটোৱেই ভাল। যদি আপুনি OBCৰ হয়, 77ৰ তলত যদি আপুনি পাইছে, আপুনি সঁচাকৈ নেক্সট পৰীক্ষাৰ বাবে আলোচনা কৰাই ভাল, আকৌ পঢ়াবাই ভাল। মই কাকো মন বেয়া কৰিবৰ কাৰণে কোৱা নাই, যিটো অপ্ৰিয় সেইটোৱে কৈ আছোঁ, যিটো অপ্ৰিয় সত্য সেইটো কৈ আছোঁ। কাৰণ ক'লোৱেই 10 লাখ মানুহৰ ভিতৰত যদি আপুনি 10,000 চাকৰি পায়, 9,90,000 মানুহ থাকি যাব। সেইটো বেয়া পাই ভাল পায় কোনো ধৰণৰ কথা নাই, যিটো সঁচা সেইটোৱে কৈ আছোঁ। যদি আপুনি SC ST হয়, 72 তলত আপুনি যদি নম্বৰ পাইছে, তেতিয়াহ'লে আপুনি নেক্সট পৰীক্ষাৰ বাবে আকৌ পঢ়াটো ভাল। যদি আপুনি বিভিন্ন ধৰণৰ কেটেগৰীখিনি এনেকুৱা ধৰণৰ 60-70 নম্বৰ পাইছে, সঁচাকৈ আপুনি কিন্তু নেক্সট অহা বছৰ হ'বলগীয়া পৰীক্ষাটোৰ বাবে পঢ়াটো ভাল। গতিকে এইটো কথা আপোনালোকক জনাওঁ, যদি আপুনি 115ৰ ওপৰত পাইছে, তেতিয়াহ'লে আপুনি নিশ্চিন্ত থাকক, আপোনাৰ নামটো চিলেকশ্যন হ'ব। এতিয়া কথাটো হৈ গ'ল কি, হোৱাখিনিতো হৈ যাব, মই নোহোৱাখিনিৰ কথা চিন্তা কৰিহে ইয়াতে ভিডিঅ'টো বনাব চেষ্টা কৰিছোঁ, অলপমান শক্তি পাব বুলি মনতে। কম নম্বৰ পাইছোঁ বুলি বৰ চিন্তা নকৰিব, কাৰণ আপুনি সিমানলৈকে অলৰেডি আপোনাৰ জ্ঞান লেভেলটো হৈ আছে। এতিয়া আপোনাৰ কথা হৈছে, আপুনি যদি 70 পাইছে, সেই 70ৰ লগত আপুনি আৰু 50 নম্বৰ যোগ দিব পৰাকৈ আপুনি 1 বছৰ দিন অধ্যয়ন কৰক। আপুনি কিয় ছাকচেছ নহ'ব? আপোনাৰ মোৰ দৰে মানুহে যদি এইবাৰ চাকৰিটো লয়, তেতিয়াহ'লে অহা বছৰ আপুনি মই এই চাকৰিটো ল'ব নিশ্চয় পাৰিম। ধন্যবাদ।